মোৰ মা দেউতা ধনী মানুহ নহ'ব পাৰে, আনৰ দৰে জাকত জিলিকাকৈ খুৱাই পিন্ধাই মোক ৰাখিব নোৱাৰিব পাৰে। তথাপিও কিন্তু কেতিয়াও লঘোণে ভোকে থাকি টোপনি যোৱাৰ অৱস্থা হ'ব দিয়া নাই। খালী ভৰিৰে খোজকাঢ়ি থাকিব দিয়া নাই। প্ৰয়োজনীয় বস্তুসমূহ লাগ বুলিলেই যদিও আনি দিব নোৱাৰে, দুদিন পিছত দেৰিকৈ হ'লেও আনি দিবলৈ চেষ্টা কৰে। এইখিনিতেই মই বহুত সুখী, কাৰণ মই জানো, মই বুজি পাওঁ, মই যিখিনি সুবিধা পাইছোঁ আন বহুতেতো একেবাৰে পোৱা নাই। তেওঁলোকৰ বাবে যেন এইখিনি এক আশা, সপোন। বিচৰাখিনি দিব পৰা নাই বুলি দুখ নকৰিব মা, দুখ নকৰিবা দেউতা। দিব পৰা নাই, নালাগে দিব। দিবলৈচোন তোমালোকৰ লগত মৰম, সাহস আৰু আশীৰ্বাদখিনি আছে। এইখিনিয়ে বহুত মোৰ বাবে। মা কৰি দে ক্ষমা, কোতেবা লগালো জগত তোৰ চেনে বিচাৰি বিচাৰি লাগিছে আজি মোৰ ভাগৰ।